ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ আগতে মোবাইলত বন্দী হ'ল বিজেপি চৰকাৰৰ ভোট চুৰিৰ আঁৰৰ ৰহস্য। অহা ৪ মে তাৰিখে আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত নিজৰ দলৰ নামটো উঠাবলৈ আৰু কিমান তললৈ নামিব বিজেপিৰ এই দলীয় কৰ্মীকেইজন। যোৱা ৯ এপ্ৰিল তাৰিখে হৈ যোৱা নিৰ্বাচনত কংগ্ৰেছৰ পুলিং এজেণ্ট হিচাপে কাম কৰা নগাঁও ৰাইডঙিয়াৰ এগৰাকী বিধৱা মহিলাক বিজেপিৰ পালি নেতা দীপজ্যোতি হাজৰিকা নামৰ দালালজনে ফোনযোগে ভয়ংকৰ ইংগিতেৰে ভাবুকি দি কি ক'লে শুনকচোন। নমস্কাৰ বাইদেউ। হয়, কোনে কৈছে কওকচোন? মই বিজেপি অফিচৰ পৰা কৰিছিলোঁ। আপোনাৰ নামটো কওকচোন। অফিচৰ পৰা কওকচোন নামটো। নামটো ক'লেহে গম পাম আপুনি কোনে ফোন কৰিছে। দীপজ্যোতি হাজৰিকা। অঁ, ঘৰ ক'ত? মই হেৰিয়ত আপুনি অৰুণোদয় পাইছিলনে? হয়, কওকচোন বাৰু। কি হয় কওকচোন। ইমান ৰাতি যে ফোন কৰিছে, মই অৰুণোদয় পাইছোঁ নে নাই, এতিয়া আজি ইলেকশ্যনৰ ধৰ আপোনাৰ গৈছে ভোট গণনা, আপুনি এতিয়া ফোন কৰিছে, কওকচোন বাৰু। নহয়, অৰুণোদয় পাইছে নে নাই সেইটো সুধিছোঁ। হয়, পাই আছিলোঁ, কওক। আপুনি উদ্যমিতা আঁচনি পাইছিল? হয়, পাইছিলোঁ, কওক। কোনে দিছিল সেই বস্তুটো? এইটো মোৰ পাব লগা যিটো অধিকাৰ, মই সেইটোহে পাইছোঁ। অধিকাৰটো আপোনাৰ নেক্সট ওলাই যাব। কিয় আপোনালোকে এতিয়া চবেই দেখোন ফোন কৰি সেই এটা কথাকে সুধি আছে। ঠিক আছে, অধিকাৰটো আপুনি পাই যাব। তাকেতো আপোনালোকে যে ফোন কৰি মোক মানে ৯ এপ্ৰিল তাৰিখে ভোট গ্ৰহণ যেতিয়া হৈ গৈছিলে, হোৱাৰ সেইদিনাখন ৰাতি মানে ৯:৪২ মোক এজন মানে ল'ৰাই মই গম পাইছোঁ যে তেখেতৰ ঘৰ ৰাইডঙিয়াৰে হয়। মোক মানে ফোন কৰি পেলাই ধমকি দিছে যে আপুনি আঁচনি ক'ৰ পৰা পাইছে আৰু কোনে দিছে সেই বুলি কৈ পেলাই মানে মোক ভয় ভাবুকি দেখাইছে যে, আৰু তেওঁ সুধিছে মোক তেওঁ কাৰ হৈ পেলাই মই পুলিং এজেণ্ট কৰিছিলোঁ। তেওঁ সেইটো কাৰণে তেওঁ অলপ হয়তো মনত চাগে সংকোচ কৰিছে। মই দুৰ্লভ চমুৱা ছাৰৰ হৈ পেলাই মানে পুলিং এজেণ্টটো কৰি দিছিলোঁ হয়, কিন্তু মোৰ ঘৰত মোৰ হাজবেণ্ড নাই, মোৰ ল'ৰা ছোৱালী দুজনেই আছে। কিন্তু মোক মানে তেখেতে ফোন কৰি পেলাই ভয় ভাবুকি দেখাইছে যে আগন্তুক মানে নিৰ্বাচনৰ যিটো ৰিজাল্ট আহিব তাৰ পাছত মোৰ আঁচনিখিনি মই যিটো পাই আছোঁ সেই প্ৰাপ্যটো বোলে মোৰ কাটি দিম বুলি তেওঁ মোক ভয় ভাবুকি দেখাই পেলাই তেওঁ মোক ৰাতি তেনেকৈ মানে বহুত হাৰাশাস্তি কৰিছে আৰু।